ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে মই বিদ্যুতৰ অন্য এটা টপিক লৈ আহিছোঁ। বিদ্যুতৰ দশমমান শ্ৰেণীৰ যিটো বিদ্যুতৰ চেপ্টাৰ আছে তাৰে মই আজি তৃতীয়টো এপিছডটো লৈ আহিছোঁ। তৃতীয় এপিছডত আজি মই তোমালোকক ওমৰ সূত্ৰটো শিকাম, ওমছ ল। তাৰ বাবে ওমৰ সূত্ৰটো শিকিবৰ কাৰণে আমি এটা পৰীক্ষা কৰিব লাগিব। পৰীক্ষাৰ কাৰণে মই বৰ্ডত অলৰেডি এটা চিত্ৰ আঁকি থৈ দিছোঁ। এই চিত্ৰটোৰ জৰিয়তে আমি ওমৰ সূত্ৰটো শিকিম। আমাক প্ৰয়োজনীয় সঁজুলি আমাক বেটাৰী লাগিব। এইকেইটা বেটাৰী লাগিব 4টা 1.5 ভোল্টৰ 1.5 ভোল্টৰ বেটাৰী 4টা লাগিব। তাৰপিছত আমাক এডাল নিক্ৰনৰ তাঁৰ লাগিব। এডাল নিক্ৰনৰ তাঁৰ XY নিক্ৰনৰ তাঁৰ এডাল। নিক্ৰনৰ তাঁৰডালত আমি ৰোধৰ মান নিৰ্ণয় কৰিম। ইয়াত এডাল নিক্ৰনৰ তাঁৰডাল ৰোধক হয়। ইয়াৰ দুই মূৰৰ আমি কি নিৰ্ণয় কৰিম? বিভৱ ভেদ নিৰ্ণয় কৰিম। তাৰ কাৰণে এটা ভোল্টমিটাৰ ইয়াতে সংযোগ কৰা আছে। তাৰোপৰি বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ গণনা কৰিবৰ কাৰণে আমাৰ এটা এমিটাৰ আছে। এমিটাৰত আমি প্ৰবাহৰ মান নিৰ্ণয় কৰিম। তাৰপিছত প্ৰথমতে আমি এই বেটাৰীবিলাক এটা এটাকৈ সংযোগ কৰিম। প্ৰথমতে এটা, তাৰপিছত দুটা, তাৰপিছত তিনিটা, তাৰপিছত 4টা তেনেকৈ সংযোগ কৰি যাম। কৰি আমি এই নিক্ৰনৰ তাঁৰডালৰ দুই মূৰৰ বিভৱ ভেদ কিমান দেখুৱাই সেইটো চাম, আৰু এমিটাৰ পাঠ কিমান দেখুৱাই সেইটো আমি চাম। আমি যিহেতু প্ৰেক্টিকেলি কৰি চাব নোৱাৰোঁ, বৰ্ডত মই বুজাই দিবৰ কাৰণে যত্ন কৰিছোঁ, আৰু ওমৰ সূত্ৰটো ইয়াৰ সহায়ত আমি নিৰ্ণয় কৰিবলৈ যত্ন কৰিম। এতিয়া কথাটো হ'ল, এতিয়া নিক্ৰনৰ তাঁৰডালৰ দুই মূৰৰ বিভৱ ভেদ আমি ভোল্টমিটাৰত পাম, আৰু নিক্ৰনৰ তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহ আমি এমিটাৰত পাম। এমিটাৰৰ সহায়ত আমি ইয়াতে প্ৰবাহৰ মান পাম, ইয়াতে বিভৱ ভেদৰ মান পাম, আৰু সেই মানখিনি আমি ইয়াতে লিখি ৰাখিম। হৈ গ'ল। এতিয়া ধৰি লৈছোঁ প্ৰথমতে 1.5 ভোল্টৰ বেটাৰী এটা দিলোঁ। 1.5 ভোল্টৰ বেটাৰী এটা দিয়াৰ লগে লগে চিৰিয়েল নাম্বাৰ কৰি দিছোঁ। কোষৰ সংখ্যা আমি কেইটা দিলোঁ? বেটাৰী এটা দিলোঁ। নিক্ৰন তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহ আৰু বিভৱ ভেদটো আমাক লাগিব। প্ৰবাহিত প্ৰবাহ ধৰি লৈছোঁ কিমান পালোঁ? 1.5 ভোল্ট বিভৱ ভেদ ধৰি লৈছোঁ 1.5 ভোল্ট বিভৱ ভেদৰ কাৰণে আমি প্ৰবাহিত প্ৰবাহ কিমান পালোঁ? 0.1 এম্পিয়াৰ পালোঁ। ধৰি লৈছোঁ 0.1 এম্পিয়াৰ পালোঁ। আৰু তাৰপিছত আমি বেটাৰীৰ সংখ্যা বঢ়াই দিওঁ। বেটাৰীৰ সংখ্যা বঢ়াই দি ধৰি লৈছোঁ 3 ভোল্ট কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে প্ৰবাহৰ মান ধৰি লৈছোঁ 0.2 এম্পিয়াৰ। এইখিনি গোটেই ধৰি লোৱা মান দেই, যিটো আমি কৰি চাব নহয়, ধৰি লোৱা মান 0.2 এম্পিয়াৰ পালোঁ। ধৰি লৈছোঁ আৰু এটা বেটাৰীৰ সংখ্যা আমি ইয়াতে বঢ়াই দিলোঁ। এইটো 1 নম্বৰ বেটাৰী, 2 নম্বৰ বেটাৰী, 3 নম্বৰ বেটাৰী, 4 নম্বৰ বেটাৰী। 2 নম্বৰটো দিয়াৰ লগে লগে আমি বিভৱ ভেদৰ মানটো বাঢ়ি যাব। যোৱাৰ লগে লগে প্ৰবাহৰ মানটো কি পাম? আমি বাঢ়ি যোৱা দেখা পাম। তাৰপিছত 3 নম্বৰত ধৰি লৈছোঁ আৰু এটা বেটাৰী দিলোঁ। 4.5 ভোল্ট হৈ গ'ল 3টা বেটাৰী। কিমান পাওঁ? প্ৰবাহৰ মান 0.3 এম্পিয়াৰ পালোঁ। ধৰি লৈছোঁ আৰু এটা বেটাৰী দি দিওঁ, তেতিয়াহ'লে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ পালোঁ। ধৰি লৈছোঁ আৰু এটা বেটাৰী দিয়াৰ লগে লগে ধৰি লৈছোঁ 6 ভোল্ট হ'ল। আমি ইমানখিনি প্ৰবাহ পালোঁ। হৈ গ'ল। তাৰমানে আমি যদি চাৰ্টখন চাওঁ তেতিয়া কি দেখা পাম? বিভৱ ভেদটো বাঢ়ি যোৱাৰ লগে লগে কিহৰ মান বাঢ়ি গৈছে? তাঁৰডালৰ মাজেদি যোৱা প্ৰবাহৰ মানটো কি হৈ গৈ আছে? ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। তাৰমানে কণ্ডিশ্যনটো কি? আমি ইয়াৰ পৰা কি বুজিলোঁ? বিভৱ ভেদ আৰু প্ৰবাহৰ মাজত এটা সম্পৰ্ক আছে। সম্পৰ্কটো কি যে বিভৱ ভেদ মানে হৈছে ভি আৰু প্ৰবাহ হৈছে আই। ভি আৰু আইৰ মাজত এটা সম্পৰ্ক আছে। সম্পৰ্কত হৈছে বিভৱ ভেদটো যিমানে বাঢ়ি গৈ থাকে, প্ৰবাহৰ মানটো সিমানে কি হৈ গৈ থাকে? বাঢ়ি গৈ থাকে। যদি এটা বাঢ়িলে আনটো বাঢ়ে, সেইটোক আমি সমানুপাতিক বুলি কওঁ। এইটো সমানুপাতিক চিন। কি সমানুপাতিক? ভিটো কাৰ সমানুপাতিক? আইৰ সমানুপাতিক। ভি প্ৰপৰ্চনেল টু আই, অৰ্থাৎ বিভৱ ভেদৰ মান কাৰ সমানুপাতিক? প্ৰবাহৰ সমানুপাতিক। বিভৱ ভেদটো যিমানে বাঢ়ি গৈ থাকে, নিক্ৰনৰ তাঁৰডালৰ দুই মূৰৰ বিভৱ ভেদ যিমানে বাঢ়ি গৈ থাকিব, প্ৰবাহৰ মানটো সিমানে কি হৈ থাকে? এমিটাৰত আমি প্ৰবাহৰ মানটো বাঢ়ি গৈ থকা দেখা পাম। ভোল্টমিটাৰৰ পাঠটো যিমানে বাঢ়ি গৈ থাকিব, এমিটাৰ পাঠটো সিমানে কি হৈ গৈ থাকিব? বাঢ়ি গৈ থাকিব। অৰ্থাৎ বিভৱ ভেদ ভি প্ৰপৰ্চনেল টু আই। এতিয়া ইয়াতে এটা কণ্ডিশ্যন আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই। এতিয়া কণ্ডিশ্যন কেইটামান আছে। কণ্ডিশ্যনটো হৈছে যে এই উষ্ণতা কি থাকিব লাগিব? উষ্ণতা স্থিৰে থাকিব লাগিব। উষ্ণতা কিয় স্থিৰে থাকিব লাগিব? এটা নিৰ্দিষ্ট উষ্ণতাৰ বাবে তাঁৰডালত প্ৰবাহিত প্ৰবাহৰ মান যিমান পাম, উষ্ণতা সলনি হ'লে তাৰ মাজেৰে যোৱা প্ৰবাহৰ মানটো কি হ'ব? সলনি হ'ব পাৰে। কিয় সলনি হ'ব পাৰে? কাৰণ তাপ পালে পদাৰ্থ সম্প্ৰসাৰিত হয়। এই তাঁৰডালৰ আয়তনটো সামান্য যদি ইফাল সিফাল হৈ যায় উষ্ণতাৰ কাৰণে, তেতিয়াহ'লে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ মানটো কম বেছি হৈ যাব। বুজি পাইছা নিশ্চয়? সেইকাৰণে আমি উষ্ণতাটো কি ল'ব লাগিব? স্থিৰ থকা হ'ব লাগিব। তাৰোপৰি
প্ৰদত্ত ধাতুৰ তার সেকেন্ড কন্ডিশনটো হৈছে প্ৰদত্ত ধাতু হ'ব লাগিব এই তারডাল প্ৰদত্ত ধাতু বুলি কিয় কৈছে এটা নিক্ৰন লৈছো নিক্ৰনৰ সলনি যদি বেলেগ লওঁ তেতিয়াহ'লে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ মানটো কিন্তু বেলেগ হ'ব সেই একেটা বিভবেদৰ কাৰণে প্ৰবাহৰ মানটো কিন্তু বেলেগ হ'ব সেই কাৰণে আমি কি লৈছো প্ৰদত্ত ধাতুৰ তার হ'ব লাগিব তারডাল বেলেগ হ'ব নোৱাৰিব সেইডাল তাৰে হ'ব লাগিব অৰ্থাৎ বিভবেদ কিহৰ সমানুপাতিক প্ৰবাহৰ সমানুপাতিক কি কন্ডিশনত উষ্ণতা স্থিৰ থকা অৱস্থাত প্ৰদত্ত ধাতুৰ তার এডালৰ দুইমূৰৰ বিভবেদ কাৰ সমানুপাতিক তাৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক আৰু এই যেটো সূত্ৰ এটোকে ওমৰ সূত্ৰ বুলি কোৱা হয় কথাখিনি কি যে কি অৱস্থাত উষ্ণতা স্থিৰে থকা অৱস্থাত প্ৰদত্ত ধাতুৰ তার এডালৰ দুইমূৰৰ বিভবেদ ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক হৈছে উষ্ণতা স্থিৰ থকা অৱস্থাত প্ৰদত্ত ধাতুৰ তাঁৰডালৰ দুইমূৰৰ বিভবেদ তাৰ মাজেৰে যোৱা কিহৰ সমানুপাতিক প্ৰবাহৰ সমানুপাতিক ইয়াকে কি বুলি কোৱা হয় ওমৰ সূত্ৰ বুলি কোৱা হয় এইটো হৈছে আমাৰ ওমছ ল কি কৈছে যদি উষ্ণতা স্থিৰ থাকে প্ৰদত্ত ধাতুৰ তাঁৰডালৰ দুইমূৰৰ বিভবেদ তাৰ মাজেৰে যোৱা প্ৰবাহৰ কি সমানুপাতিক অৰ্থাৎ V proportional to I আমি এইটো পাই গ'লো এইখিনি বুজি পাইছা নিশ্চয় আমি কি পালো V proportional to I ইয়াৰ পৰা আমি আৰু কিছু তথ্য জানিবৰ কাৰণে যত্ন কৰিম V proportional to I এটা সমানুপাতিক চিহ্নডাল উঠাই দিলো V সমান I আমি ইয়াতে R দিছো R এটা ধ্ৰুৱক আৰু এটা হৈছে ধ্ৰুৱক মানে এনে এটা ৰাশি ধ্ৰুৱক ৰাশি কাক কোৱা হয় যি ৰাশিৰ মান কেতিয়াও কি নহয় সলনি নহয় সেই ৰাশিৰ মানটো ফিক্স থাকিব আৰৰ মানটো কেতিয়াও কি নহয় সলনি নহয় সেই নিক্ৰনৰ তাঁৰডালৰ কাৰণে কণ্ডিশ্যনটো ধৰি দিয়া আছে যে উষ্ণতা স্থিৰ থাকিব লাগিব আৰু প্ৰদত্ত ধাতুৰ তাঁৰ হ'ব লাগিব হ'লে মানে এই তাঁৰডালৰ যিটো আৰ মানে হৈছে ৰুট কি বস্তু মই কৈ আছোঁ V সমানুপাতিক চিন দি মই R দিলোঁ R দিয়াৰ কাৰণ ইয়াত R কিয় দিলোঁ বেলেগ ABCD কিয় নিদিলোঁ R কিয় দিলোঁ সেই কথা মই কৈ আছোঁ সমানুপাতিক চিন উঠাই মই দিলোঁ R হৈছে এটা ধ্ৰুৱক মানে হৈছে এটা কি ৰাশি ধ্ৰুৱক মানে হৈছে এটা কনষ্টেণ্ট ৰাশি যিটো কেতিয়াও কি নহয় সলনি নহয় এতিয়া R মানে কি বস্তু এই Rটো কি বস্তু R মানে হৈছে ৰুট মানে কি যে তার এডালৰ মাজেৰে এডালে ধৰি লৈছো তাৰ এই তারডালৰ মাজেৰে যেতিয়া ইলেক্ট্ৰনে গতি কৰে বিদ্যুৎ প্ৰবাহ মানে যেহেতু ইলেক্ট্ৰনে গতি কৰে সেই ইলেক্ট্ৰনে গতি কৰোঁতে ইলেক্ট্ৰনবিলাক গতিৰ ফলত তাতে এটা বাধা পায় সেই ইলেক্ট্ৰনবিলাক মাইনাছ আধান ধৰি লৈছো এইডাল তার ইয়াৰ মাজেৰে ইলেক্ট্ৰনবিলাক গৈ আছে গৈ থকাৰ লগে লগে এই ইলেক্ট্ৰনবিলাকক আমাৰ বহি পৰিৱেশত থকা ধনাত্মক আধানবিলাকে আহি এই তাঁৰডালৰ চৌপাশে জমা হোৱাৰ লগে লগে এই ধনাত্মক আধানবিলাকে এই ঋণাত্মক আধানবিলাকক ধৰি ৰাখিব বিচাৰে যাৰ ফলত ইলেক্ট্ৰনৰ গতিত এটা কি পায় বাধা পায় সেই বাধা পোৱাৰ কাৰণে সেই যিটো বাধা সেই বাধাটোকে কি বুলি কোৱা হয় ৰুট আৰু আৰটো এটা নিৰ্দিষ্ট পৰিবাহী এডালৰ কাৰণে নিৰ্দিষ্ট ধাতুৰ তাঁৰডালৰ কাৰণে আৰৰ মানটো কিন্তু কনষ্টেণ্ট তাঁৰডাল নিক্ৰনৰ তাঁৰ হ'লে আৰৰ মানটো কনষ্টেণ্ট যি নিক্ৰনৰ তাঁৰ নহওক কিয় বেলেগ ধাতু হ'লে আৰৰ মানটো বেলেগ হ'ব কিন্তু নিৰ্দিষ্ট যিহেতু ওমৰ সূত্ৰটোত কৈ আছে যে প্ৰদত্ত ধাতুৰ তাঁৰ হ'ব লাগিব নিৰ্দিষ্ট ধাতু এটা তাঁৰ এডাল হ'লে মানে তাতে আৰৰ মানটো কনষ্টেণ্ট হ'ব বুজি পাইছা নিশ্চয় আৰ মানে হৈছে পৰিবাহীৰ গতিত দিয়া এটা বাধা আৰু এই বস্তুটো সকলো যিমান ইলেক্ট্ৰনিক ডিভাইচ আছে যিমান তাঁৰ আছে সকলোতে কম বেছি পৰিমাণে থাকে সেই বাধাটো থাকে আৰু সেই বাধা থকাৰ কাৰণে সাধাৰণতে আমাৰ ইলেক্ট্ৰনিক বস্তুবিলাক গৰম উঠিবলৈ আৰম্ভ কৰে সেই বাধাটো পোৱাৰ কাৰণে তো এইখিনিয়ে আৰৰ বিষয়ে ডিটেইলছত মই পৰৱৰ্তী পৰ্যায়ত আৰৰ বিষয়ে আৰু অকণমান কিছু কথা ক'ম পৰিৱেশ ৰ'দৰ বিষয়ে কিছু কথা ক'ম আজিৰ ভিডিঅ'টোত এইখিনিয়ে তোমালোকে ওমৰ সূত্ৰটো নিশ্চয় বুজি পাইছা যদি বুজি পাইছা মোক কমেণ্টত জনাবা আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ভিডিঅ'বিলাক চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ